আচলতে মিছন 25 মিছন 25 আপোনালোকে জানে যে এইবাৰ আমাৰ ডিহিৰাৰ লগতে আমি 6, 7, 8টা যিমান চিট জিকিব পাৰোঁ আৰু এইবাৰ যাতে আপকামিং যিটো বিটিচি গভৰ্ণমেণ্ট তাত যাতে আমি এটা পাৰ্ট হ'ব পাৰোঁ আৰু বিটিচিবাসী ৰাইজৰ আমাৰ ভূমি সমস্যাই হওক আমাৰ গাঁও গঠনে হওক আমাৰ নিৰাপত্তাৰ ক্ষেত্ৰতে হওক সংস্থাপনৰ ক্ষেত্ৰতে হওক উন্নয়নৰ ক্ষেত্ৰতে হওক বা চিডুলিংৰ ক্ষেত্ৰত হওক এই গোটেই সমস্যাবিলাক সমাধানৰ যাতে এটা জিএছপি সবল ভূমিকা ল'ব পাৰোঁ সেইটো আমি নিশ্চিত কৰিম। চাওক ইয়াত আমাৰ পাৰ্মিশ্যন বহুত বেছি দিয়া নাই 400 আছিলে মই ভাবো গৈ থাকোঁতে আমাৰ টাৰ্গেটটো ফিল আপ হৈ যাব। আচলতে মিছন 25 মিছন 25 আপোনালোকে জানে যে এইবাৰ আমাৰ ডিহিৰাৰ লগতে আমি 6, 7, 8টা যিমান চিট জিকিব পাৰোঁ আৰু এইবাৰ যাতে আপকামিং যিটো বিটিচি গভৰ্ণমেণ্ট তাত যাতে আমি এটা পাৰ্ট হ'ব পাৰোঁ আৰু বিটিচিবাসী ৰাইজৰ আমাৰ ভূমি সমস্যাই হওক আমাৰ গাঁও গঠনে হওক আমাৰ নিৰাপত্তাৰ ক্ষেত্ৰতে হওক সংস্থাপনৰ ক্ষেত্ৰতে হওক উন্নয়নৰ ক্ষেত্ৰতে হওক বা চিডুলিংৰ ক্ষেত্ৰত হওক এই গোটেই সমস্যাবিলাক সমাধানৰ যাতে এটা জিএছপি সবল ভূমিকা ল'ব পাৰোঁ সেইটো আমি নিশ্চিত কৰিম। চাওক ইয়াত আমাৰ পাৰ্মিশ্যন বহুত বেছি দিয়া নাই 400 আছিলে মই ভাবো গৈ থাকোঁতে আমাৰ টাৰ্গেটটো ফিল আপ হৈ যাব। আচলতে মিছন 25 মিছন 25 আপোনালোকে জানে যে এইবাৰ আমাৰ ডিহিৰাৰ লগতে আমি 6, 7, 8টা যিমান চিট জিকিব পাৰোঁ আৰু এইবাৰ যাতে আপকামিং যিটো বিটিচি গভৰ্ণমেণ্ট তাত যাতে আমি এটা পাৰ্ট হ'ব পাৰোঁ আৰু বিটিচিবাসী ৰাইজৰ আমাৰ ভূমি সমস্যাই হওক আমাৰ গাঁও গঠনে হওক আমাৰ নিৰাপত্তাৰ ক্ষেত্ৰতে হওক সংস্থাপনৰ ক্ষেত্ৰতে হওক উন্নয়নৰ ক্ষেত্ৰতে হওক বা চিডুলিংৰ ক্ষেত্ৰত হওক এই গোটেই সমস্যাবিলাক সমাধানৰ যাতে এটা জিএছপি সবল ভূমিকা ল'ব পাৰোঁ সেইটো আমি নিশ্চিত কৰিম। চাওক ইয়াত আমাৰ পাৰ্মিশ্যন বহুত বেছি দিয়া নাই 400 আছিলে মই ভাবো গৈ থাকোঁতে আমাৰ টাৰ্গেটটো ফিল আপ হৈ যাব।